Hi everyone, welcome to the channel MRAB Education. We know that we can't make a sentence without words and we can't talk without words. That's why we are to memorize some words before talk or before make a sentence. From this end, I am translating some words from English to Assamese. প্ৰিয় দৰ্শকসকল, এই ভিডিঅ'টোত মই কিছুমান শব্দৰ অসমীয়া অনুবাদ কৰিবলৈ লৈছো ইংৰাজীৰ পৰা অসমীয়ালৈ কাৰণ আমি যদি শব্দ নাজানো বাক্য এটা গঠন কৰিব নোৱাৰো আৰু আমি কথাও ক'ব নোৱাৰো গতিকে শব্দ জনাটো অতিকৈ প্ৰয়োজন আৰু সেইটো দিশৰ পৰাই মই আজি কেইটামান শব্দ লৈ আহিছো অসমীয়ালৈ অনুবাদ কৰি দিছো Okay, then let's start. Disorder খেলিমেলি Disorder খেলিমেলি Daniel অগ্ৰাহ্য কৰা নামঞ্জুৰ কৰা অগ্ৰাহ্য কৰা নামঞ্জুৰ কৰা Adle খোলা কৰা খোলা কৰা Acute সূক্ষ্ম অথবা তীব্ৰ Acute সূক্ষ্ম অথবা তীব্ৰ Acquaint পৰিচিত কৰা Ebat মিলি যোৱা বা শেষ হোৱা বা অন্ত হোৱা Ebat মিলি যোৱা অথবা অন্ত হোৱা এইখিনিতেই এটি ৰিকুৱেষ্ট আগবঢ়াইছো যিসকল প্ৰিয় দৰ্শকে ভিডিঅটো চাই আছে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব শেয়াৰ বেছিকৈ কৰিব আৰু যিসকল ভিউৱাৰ্ছ এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আজিয়ে সাবস্ক্ৰাইব কৰি লওক আৰু এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ অল নটিফিকেশন বেল আইকন প্ৰেছ কৰি ৰাখক এবৰ্ট গৰ্ভপাত কৰা Abandon ত্যাগ কৰা abandon যদি ভার্ব হিচাপে ব্যৱহাৰ হয় তেতিয়া ত্যাগ কৰা হ'ব আৰু যদি নাউন হিচাপে ব্যৱহাৰ হয় তেতিয়া হ'ব হাৱলিল Axis অক্ষ বা মেৰুদণ্ড Axis অক্ষ বা মেৰুদণ্ড Babbler বকবক কৰি থকা মানুহ Becky ধপাত ইয়াৰ আৰু এটা নাম আছে টবেকো বেকিও ধপাত Becky Backbite অনুপস্থিত থকা ব্যক্তিক নিন্দা কৰা Bell অলপ আনকমন যেন লাগে Bell মুঠা Barrier প্ৰাচীৰ বা হেঙাৰ Bland শান্ত Calamity দুৰ্যোগ Caption শিৰোনামা শীৰ্ষ Caress মৰমেৰে স্পৰ্শ কৰা Celebrity যশস্বী লোক বা খ্যাতি আমি কৈ থাকো সেলিব্ৰিটি আসলতে ইয়াৰ অৰ্থটো হল এনেকুৱা যে যশস্বী লোক অথবা খ্যাতি আন এটি ভিডিঅ' অনালৈকে আজিলৈ বিদায় মাগিছো লগ পাম নেক্সট ভিডিঅ'ত থ্যাংক ইউ ভেৰি মাচ Okay, bye bye.